পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীত আজি উত্তাল হ'ল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়। প্ৰতিকূল বতৰকো নেওচি পৰীক্ষাত অৱতীৰ্ণ যুৱক যুৱতীসকলে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। নানান খেলিমেলিৰে অনুষ্ঠিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। PNRD পৰীক্ষাত অৱতীৰ্ণ হোৱা এইসকল শিক্ষিত নিবনুৱাৰ কথাৰ পৰাই উমান পাব পাৰি চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভৰ। কিন্তু আমাৰ অসমৰ ৰাজ্য ভাষাটোকে তেখেতে ভালদৰে ক'ব নোৱাৰে। সিদিনা ফেচবুকত চাই কৈছে এইজন মন্ত্ৰীয়ে যে এটা সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব, আমাৰ সন্দেহ আছে। 2 পৰীক্ষা উৎসৱ লাগে আমাক। এই নিযুক্তি পত্ৰ বিতৰণ উৎসৱ যে পাতে, পৰীক্ষা উৎসৱ পাতক। পৰীক্ষা উৎসৱ মেইন প্ৰথম কথা হ'ল তেখেতৰ পৰীক্ষা উৎসৱৰ নীতি নিয়মখিনি ভিতৰত দি দিয়ক যে জেপ ভৰোৱা অৰ্হতা থাকি শিক্ষাগত অৰ্হতা নাথাকি হ'লেও অগ্ৰাধিকাৰ পাব। 3 তেওঁলোকে কিন্তু অম্বিকা গিৰাই চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতা গাই পেলাই অসমীয়া ৰাইজৰ চেণ্টিমেণ্টৰ লগত খেলা কৰি অসমত বিজেপি চৰকাৰ আনিছিলে। গতিকে অসমীয়া ডেকাক পাহৰি গ'লে নহ'ব। প্ৰথম কথা 4 আপোনালোকে কি পৰিৱৰ্তন কৰক, পৰীক্ষাত চিল নবঢ়াইটো কি পৰিৱৰ্তন কৰিছে? 5 তো অসম দিৱস 15 ডিচেম্বৰ নে 17 অক্টোবৰ নে? আৰু লগতে তেখেতৰ লগত আৰু এজন বহুবল্কী চিন্তাশীল চিন্তানায়ক আছে, আমাৰ বাকপটু মন্ত্ৰী, তেখেত বহুত শিক্ষিত মানুহ, তেখেতেও যদি এইটো স্পষ্ট কৰে। 6 ডাঙৰীয়া, সময় বৰ নিষ্ঠুৰ। এসময়ত আপোনাক জাতীয় নায়ক কৰিছিলে, এতিয়া নিবনুৱাৰ খবৰ জুয়ে আপোনাক জাতীয় খলনায়ক বুলি পৰিৱৰ্তন কৰিব। 7 আধ্যাত্মিকভাৱে যে কয় পাপ পুণ্য পৰমাত্মা, ভগৱানৰ কথা ভাবক, আধ্যাত্মিক কথা ভাবক, পাপ পুণ্যৰ কথা ভাবক। আমাৰ লগত আপুনি পাপ কৰিছে নে পুণ্য কৰিছে? 8 মোক পিঠি খুচি বিষ কৰি দিছে। ইংৰাজীত পঢ়িব যিটো অসমীয়া অৰ্থটো কি হ'ব? অসমীয়া অৰ্থ কি হ'ব? সেইসকলক লৈ আপোনালোকে সম্প্ৰসাৰণ বিষয়া নিযুক্তি দিব। হাতত বেনাৰ পোষ্টাৰ লৈ এনেদৰে বৰ্ণনা কৰে মৰ্মবেদনা। পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত বৰষুণত তিতিয়েই কৰি গ'ল প্ৰতিবাদ। এফালে এচি ৰুমত বহি চৰকাৰৰ দুবছৰীয়া শাসনৰ জয়গান আৰু আনফালে সাধাৰণ যুৱক যুৱতীৰ বৰষুণত তিতি এক হাহাকাৰ অৱস্থা। চৰকাৰৰ সফলতা বিফলতা সম্পৰ্কে ৰাজ্যৰ নিবনুৱাৰ ভাষ্য। এইবিলাক যে ব্যৰ্থতা, নিবনুৱা হাহাকাৰ দেখিছে, তাৰ পিছতো দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান পাতিছে ইমান সফলতাৰে। তেওঁলোকৰ বিফলতা দেখি বিফলতা কিন্তু সফলতা কৰিছে, গতিকে আকাশেও কান্দিছে। স্মাৰক পত্ৰ দিবলৈ অহা প্ৰতিবাদকাৰী বহুদেৰি বহি ৰ'ল আয়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত, কিন্তু বহুদেৰিলৈ ওলাই নাহি বিষয়া। অৱশেষত বহু পলমকৈ PNRD বিষয়া ওলাই আহি গ্ৰহণ কৰে স্মাৰক পত্ৰ। কেমেৰা পাৰ্চন উপমন্যু ৰাভাৰ সহযোগত মৃণাল কুদ্দুছৰ ৰিপৰ্ট, প্ৰতিদিন টাইম, গুৱাহাটী।